এতিয়া মোৰ নাতি ছোৱালী হয়, এইটো বিয়া হৈছে মোটামুটি আপোনাৰ আইনমতেতো আপোনাৰ 18 বছৰ 8 মাহ 5 দিন হৈছে। বিয়া হোৱাৰ তাৰিখ হ'ল আপোনাৰ 18/11/2022 আৰু হ'ল জন্ম তাৰিখ হ'ল 13/3/2004। সম্পূৰ্ণ বয়স হৈছে আৰু কি। আনুষ্ঠানিক বিয়া হৈছিল নে পলাই আনিছিল? নহয়, পলাই নহয়, আনুষ্ঠানিক সামাজিক হিচাপে বিয়া হৈছে। হয়, কাজিয়ে বিয়া পঢ়াইছে। আমাৰ ডকুমেণ্ট জমা দিয়া হৈছে, কিন্তু ছোৱালীটোৰ বাৰ্থ চাৰ্টিফিকেটটো আপোনাৰ ফটো ষ্টেট আছে, অৰিজিনেলটো আমি মানে হেৰি পোৱা নাই আৰু কি, হেৰাইছে আৰু কি। ফটো ষ্টেট হেৰি দিয়া হৈছে। যোৱা ৰাতি আনিছে, মোটামুটি এটামান বজাত আনিছে। এতিয়া মই আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক জনাওঁ যে আমাৰ আইনমতে সম্পূৰ্ণ সময় হৈছে বিয়া হোৱাৰ কাৰণে বিয়া হৈছে, আৰু মই ভালেই পাইছোঁ, অবৈধ বিয়া হ'ব নালাগে। আৰু দ্বিতীয় কথা হ'ল কি আপোনাৰ এইটো আইন চৰকাৰে হাতত লৈছে দি ভালেই হৈছে। এইখিনিয়ে আমাৰ আবিত, কিন্তু আমাৰ যিজন নাতি জামাইক লৈ আহিছে এৰি দিব লাগে, সময়মতে বিয়া হৈছে।